এয়া চাওকচোন ইমান ধুনীয়া লাগিছে চাওক এইটো হোৱাইট কালাৰ এইটো এটা বনালোঁ এইটো ব্লেক ইমান ধুনীয়া লাগিছে ইয়াত আপোনালোকে এনেকৈ পাৰি ফ্ল'ৰটো বহিব পাৰিব আৰু এয়া চাওকচোন ইয়াত যদি মই এইটো মুঢ়াটো খালী আছে মুঢ়াটোত যদি এনেকৈ পাৰি দিওঁ ইমান ধুনীয়া লাগিছে চাওক এয়া এইটো লৈছোঁ এটা টি চাৰ্ট এটা লৈছোঁ টি চাৰ্ট নহ'লেও আপোনালোকে কুৰ্তি ল'ব পাৰিব এতিয়া টি চাৰ্টটো এইফালে ছাইডটো মই কাটি লৈছোঁ ছাইডটো কাটি ইফালে এতিয়া মই এয়া এফালেও ছাইডটো কাটি লওঁ দুইফালৰ ছাইডকেইটা কাটি লৈছোঁ মই কাটি এফালে এইটো সমান কৰি লওঁ কাটি এয়া দুটা চাৰ্ট মই কাটি ল'লোঁ সমানকৈ এতিয়া কাটি মই এইটো এনেকৈ এইফালে ভাঁজ কৰি দিছোঁ সমানকৈ বেছিডোখৰ মই কাটি ল'ম সমানকৈ এইটো সমানকৈ কাটি লৈছোঁ এটা ভাঁজ দিছোঁ এনেকৈ আকৌ আৰু এটা দিম আকৌ এনেকৈ তিনিটা ভাঁজ কৰি দিছোঁ এনেকৈ সমান কৰি এইফালে আছে ইয়াৰ 8 আছে আৰু এইফালেও মই 8 কৰি ল'ম ইয়াৰ পৰা ইয়ালৈকে 8 আছে মই এটা চিন দি ল'ম এইডোখৰ বাকীডোখৰ মই চিন দিয়াই বাকীডোখৰ থকাডোখৰ কাটি দিম এতিয়া চাওকচোন এয়া ইমান ধুনীয়া গোল বনিব দেখিছেনে এইটো ৰাউণ্ড হ'ব এতিয়া মই এইফালে এটা আৰু এইটো এটা ওলোটা কৰি ল'ব দেই এইটো চিলাব লাগিব যে এতিয়া ওলোটাই লওঁ আমি এই গোটেই ৰাউণ্ডটো এতিয়া চিলাই ল'ম আপোনালোকে বেজিও চিলাব পাৰে নহ'লে মেচিনেও চিলাই ল'ব
ইমানডোখৰলৈকে মানে চিলাই ল'ব ৰাউণ্ডটো। মই এতিয়া মেচিনত চিলাই ল'ম ইমানটোলৈকে। ৰাউণ্ডটো চিলাই ল'লোঁ মই মেচিনত। আপোনালোকে বেজিটো চিলাই ল'ব পাৰিব। এতিয়া মই এইফালে এনেকৈ উলিয়াই ল'ম, ওলোটা কৰি লৈছিলোঁ। এতিয়া মই এইফালে ঠিক কৰি লৈছোঁ। এয়া এতিয়া মই ইয়াত মই এতিয়া এইবোৰ কাপোৰ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ কোনোবাই যদি কাপোৰ চিলাই থাকি যায় এক্সট্ৰা কাপোৰবোৰ, এইবোৰ মই বেয়া কাপোৰবোৰো, বেয়া মানে যোনবোৰ ইউজ নকৰোঁ আৰু এইবোৰ কাপোৰবোৰ সৰু সৰুকৈ কাটি ইয়াত ফিল আপ কৰি দিম এতিয়া। মই লৈছোঁ এটা বেজি, সূতাডাল ভৰাই চিলাই দিম বেজিটোৱে। এয়া ধৰিব নোৱাৰে, দেখিছেনে? এতিয়া মই তাৰে যিবোৰ কাটিছিলোঁ তাৰে মানে সৰু টুকুৰা কৰি আকৌ বেজি চিলাব লাগিব। সূতাডাল অলপ শকতকৈ ল'ব দেই আপোনালোকে। মই 4 লৈছোঁ। এতিয়া মানে আৰু চিধা এয়া চান্স নাথাকে আৰু। এতিয়া আপোনালোকে এইফালে যিটো কাপোৰ থাকি গৈছিলে তাৰে মানে এনেকৈ সৰু সৰু কাটি এনেকৈ দুটা ভাঁজ কৰি ল'ব এনেকৈ। এতিয়া মই ইয়াত একেবাৰে মাজত এনেকৈ এইটো ৰখাকৈ এনেকৈ দি ল'ম। এতিয়া এইটো মাজত একেবাৰে মাজত এইটো এনেকৈ ভৰাই এফালে উলিয়াই দিম। এতিয়া আকৌ এনেকৈ কাপোৰ ভাঁজ কৰি আকৌ এটা ভৰাই দিম এনেকৈ কৰি উলিয়াই এতিয়া মই ইয়াতে গাঁঠি কৰি দিম। গাঁঠি এটা কৰি
পাইছেনে? এতিয়া মই ইয়াত এনেকৈ কৰি 5-6টামান মই এনেকৈ দি দিম। এয়া হৈ গ'ল চাওকচোন। ইয়াত মাজত দিলোঁ, ইয়াৰ ছাইডতো এনেকৈ দি দিলোঁ। এতিয়া আৰু কেতিয়াও কাপোৰটো আৰু নিহিলে আৰু এনেকৈ থাকিব। ইমান ধুনীয়া এটা কভাৰ। ইয়াত যদি কভাৰো লগাই দিয়ে তেতিয়াও ধুনীয়া লাগিব। এনেকৈ ফ্লোট পাৰিও বহিব পাৰিব বা প্লাষ্টিক চকীতো দিব পাৰিব। প্লাষ্টিক চকী এনেই খালী হৈ থাকিলে বেয়া লাগে দেখিবলৈ বা বহিবলৈ। এইটো যদি পাৰি থৈ দিয়ে এনেকৈ কিমান ভাল লাগিব চাওক। এইটো যদি বহি চাচোন ইমান মজা। এয়া চাওকচোন টি চাৰ্টটো পাই ইমান ধুনীয়া দেখিলেনে? এটা কুচন ওলায় ইয়াত যদি এইটো মুঢ়াটো এনেকৈ খালী আছে, এনেই বেয়া দেখায় ন খালী হৈ থাকিলে। ইয়াত যদি কুচনটো এনেকৈ পাৰি দিওঁ চাওকচোন কিমান মজা লাগিছে, আৰু বহিও বহুত আৰাম পাব। মানে আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ, বহুত টান নহয়, একেবাৰে সহজ। ভিডিঅ'টো চালে আপোনালোকে গম পাবই কিমান সহজ হয়। এনেই পেলাই দিয়াতকৈতো টি চাৰ্টবোৰ আমি অলপ ইউজ কৰিয়ে পেলাই দিওঁ সাধাৰণতে। পেলাই নিদি যদি এনেকৈ আমি বনাই ঘৰতে সজাই থ'ব পাৰোঁ। সজাই মানে কি আৰু এতিয়া প্লাষ্টিক চকী এখনতো আপোনালোকে এইটো পাৰি থ'ব পাৰে বা মুঢ়া হ'লেও পাৰি থ'ব পাৰে বা এনেকৈ ফ্ল'ৰটো পাৰি বহিব পাৰে। মানে বেলেগ আৰাম। আৰু দেখিবলৈ নহয় ইমান ধুনীয়া হৈছে, আপোনালোকে বনাই চাব। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে আজিলৈ ইমানতে। বাই বাই। আকৌ পুনৰ আন এটা ভিডিঅ' লগ পাই আছোঁ আপোনালোকক। বাই বাই।